আগে বহ বহিবলৈ কৈছিল বহ কি ভাবিছে তোৰ বাপেৰে মোক ফচাই দিব আৰু মই ফচি যাম ইমান পূৰ্বক পাইছ মোক ৰিয়ান হয় মই ৰিয়ান মোক ফচোৱাটো ইমান সহজ নহয় তোৰ প্ৰেমিক সূৰ্যে চাকৰি পাইছিল একমাত্ৰ মোৰ লোক তাক মই বেছি আবেগ কৰি তুলিছিলোঁ তোৰ প্ৰেমত পৰিব তাক ইমানবোৰ সুখ ইমানবোৰ শান্তি এইকাৰণে দিছিলোঁ যাতে তাৰ পৰা সকলো লুটি আনিব আৰু সকলোবোৰ তোৰ বাপেৰৰ নিৰ্দেশত হৈছে পুলিচৰ ধুনীয়া পূজাক এইকাৰণে ভাল পাইছিলোঁ যাতে তাই সকলোবিলাক লুটি পেলাব পাৰে আৰু সেইটোৱে আৰু এতিয়া জানিব পাৰিছোঁ সেইজনী বোলে তোৰ হেৰুৱা নিজৰেই ধনী আছে আৰু এইটো তোৰ বাপেৰৰ নিৰ্দেশতে হৈছে মই কিন্তু পাগল হৈছোঁ এতিয়া মোৰ পাগলামিবোৰে সকলোকে শেষ কৰি পেলাব সকলো চাৰ কৰি পেলাব ৰিটায়াৰ্ড টিচাৰ বিনন্দ চৌধুৰী ইউ আৰ মোষ্ট ৱেলকাম আদৰ্শৱান মানুহৰ ইমান বেছি খং নেই মোৰ দৰে অসুৰক হত্যা কৰাৰ কাৰণে মোৰ আদৰ্শ টেঙাৰ হ'ব নোৱাৰে মহাশয় মানে মোক শেষ কৰিবলৈ আহিছে শেষটোতো হ'বই লাগিব মাই ডিয়াৰ ফ্ৰেণ্ড ইউ অলছো মোষ্ট ৱেলকাম কৈছোঁ নহয় চুপ চাকাতে থাক নহ'লে তই কি কৰিবি হা মাৰি পেলাবি তাইক আৰু মাৰ না নোৱাৰে দেউতা ই একো কৰিব নোৱাৰে কাৰণ ই এটা জ্ঞান হয় জ্ঞান ৰং সানি লগা হ'ব বিচৰা ই এটা নীলা জ্ঞান এই ৰংবোৰে জ্ঞানৰ চৰিত্ৰক ঢাকি ৰাখিব নোৱাৰে মই জ্ঞান আৰু তহঁতৰ কি হা বাঘ সিংহ নহয় কিন্তু এই শিয়ালে এই বাঘ সিংহৰ সন্মুখতে আকৌ এটা হৰিণাই চিকাৰ কৰিব আপুনি কি কৰিলে হাজৰিকা এজন অসুৰক বধ কৰি এটা জঘন্য খেলৰ জৱনিকা পেলাব ময়ো এজন অসুৰ আৰু এই খেলৰ সূচনা হয়তো মোৰ পৰাই হৈছে পাপী মহাপাপী মই চৌধুৰী এইজনী মোৰেই ছোৱালী আপুনি ভবাৰ দৰে আপোনাৰ সেই গাঁৱৰ ঘৰখনলৈ আপুনি লখিমী বোৱাৰী হিচাপে গ্ৰহণ কৰি লওক নাকান্দিবি বাবা গুৰুজ তুমি তোমাৰ মৰমখন লৈ দিবা জীৱন যুদ্ধৰ এই খেলখনত বৰ বেয়াকৈ হাৰি গলো সময়ৰ বিচাৰ ন্যায় সত্য সততা সৃষ্টিতে প্ৰতিষ্ঠিত ইতিহাস সাক্ষীকাৰ সত্যৰ ওচৰত অসত্য কেতিয়াও জয় হ'ব নোৱাৰে সত্যৰ সদায় জয় আৰু পৰাজয়তকৈও বেছি পৰাজয় হলো মই